নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল হেল্পলৈ মই দীপাংকৰে স্বাগতম জনাইছোঁ। এই চেনেলটোত আপোনালোকক শিক্ষা, বাণিজ্য আৰু টেকন'লজিৰ বিষয়ে সকলোবিলাক নতুন খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। আমি এই চলিত দশকত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা 10টা এপৰ বিষয়ে চাই লওঁ আহক। চলিত দশকত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা 10টা এপ, আৰু এটা বছৰৰ পাছতে 21 শতিকাৰ দ্বিতীয় দশকটো শেষ হ'ব। 21 শতিকাৰ সম্পূৰ্ণ তথ্য প্ৰযুক্তিৰ দেশ। তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশে সমগ্ৰ বিশ্বকে ক্ষুদ্ৰ কৰি পেলাইছে। বিজ্ঞানৰ আধুনিক প্ৰযুক্তিৰ এটা সৰু অংশ হৈছে মোবাইল ফোন। এটা মোবাইল ফোন এতিয়া প্ৰায় প্ৰতিজন লোকৰ হাতত। স্মাৰ্ট মোবাইল ফোনত ব্যৱহাৰ কৰা হয় এপ। এপৰ জৰিয়তে আমি ভাগে ভাগে প্ৰয়োজনীয় তথ্য বিচাৰি লওঁ। উদাহৰণ হিচাপে ফেচবুক ব্যৱহাৰ কৰিবৰ বাবে ফেচবুক এপ প্ৰয়োগ কৰোঁ। অৰ্থাৎ বৰ্তমান ইণ্টাৰনেট মানে এপৰ প্ৰয়োগ। মোবাইল মাৰ্কেট ডাটা এণ্ড এনালিটিক্স ফাৰ্ম এপ আনি নামৰ ফ্ৰান্সিস্কোৰ এটা সংস্থাই চলিত দশকটোত আটাইতকৈ বেছি ডাউনলোড হোৱা এপছৰ এখন তালিকা প্ৰকাশ কৰিছে। 2010 চনৰ পৰা 2019 চন পৰ্যন্ত চলোৱা সমীক্ষাত প্ৰথম 10টা স্থান পোৱা এপৰ তালিকাখন প্ৰকাশ কৰিছে। তালিকাখন হ'ল টুইটাৰ। প্ৰথমত আছে টুইটাৰ। 2006 চনত এই এপ মুকলি কৰা হৈছিল। 280টা শব্দৰ ভিতৰত এই সামাজিক মাধ্যমত পোষ্ট কৰিব পাৰি। ফটো পোষ্ট কৰা হয়। ইউটিউব 2005 চনৰ 14 ফেব্ৰুৱাৰীত এই এপ মুকলি কৰা হৈছিল। গুগলৰ এই ক্ষেত্ৰখন ভিডিঅ' শ্বেয়াৰৰ বাবে অতি জনপ্ৰিয়। ইউচি ব্ৰাউজাৰ। চীনৰ আলিবাবা গ্ৰুপৰ এই ব্ৰাউজিং এপটো তালিকাত 8ম স্থান লাভ কৰিছে। এছিয়াৰ কিছু অংশত গুগল ক্ৰমতকৈ বেছি ইউচি ব্ৰাউজাৰ ব্যৱহাৰ হয়। টিকটক। 2017 চনত এই এপ মুকলি কৰা হৈছিল। এই এপৰ জৰিয়তে ভিডিঅ' শ্বেয়াৰ কৰিব পৰা যায়। তদুপৰি ইয়াত ভিডিঅ' এডিটো কৰা হয়। ই তালিকাৰ 7ম স্থানত আছে। ইয়াৰ পিছতে আছে স্কাইপ। এই টেলিকমিউনিকেশ্যন এপ্লিকেশ্যনটো তালিকাৰ 6ষ্ঠ স্থান দখল কৰিছে। মূলতঃ ভিডিঅ' আৰু ভইচ কলিঙৰ বাবে এই এপ ব্যৱহাৰ কৰা হয়। স্নেপচাট। 2011 চনত এই এপটো বজাৰলৈ আহিছিল। ফটো শ্বেয়াৰ আৰু এডিটিং কৰাৰ ব্যৱস্থা আছে এই চাটিং এপত। ইনষ্টাগ্ৰাম। ফেচবুকৰ এই এপটো চেলিব্ৰিটিসকলৰ প্ৰথম পছন্দ। এই এপৰ জৰিয়তে শ্বেয়াৰ কৰা মূলতঃ ফটো আৰু ভিডিঅ' এই এপৰ জৰিয়তে শ্বেয়াৰ কৰা হয়। 2018 চনৰ জুনত এই এপৰ মাহেকীয়া ব্যৱহাৰকাৰী সংখ্যা 100 কোটি অতিক্ৰম কৰিছিল। হোৱাটছএপ। ফেচবুকৰ লগতে নাম লোৱা এটা অন্যতম এপ হ'ল হোৱাটছএপ। টেক্সট আখৰৰ উপৰি ভিডিঅ', ছবি, আন ডকুমেণ্ট ফাইল প্ৰেৰণ কৰিব পাৰি এই হোৱাটছএপৰ জৰিয়তে। ফেচবুক মেছেঞ্জাৰ। হোৱাটছএপ এপতকৈ বেছি ডাউনলোড হয় এই এপটো। ফেচবুকৰ বন্ধু তালিকাত থকাসকলে এই এপৰ মাধ্যমেৰে যোগাযোগ কৰিব পাৰে। ফেচবুক। তালিকাৰ শীৰ্ষস্থানত থকা এপ। 2004 চনত এই এপ মুকলি কৰা হৈছিল। গুগলৰ ছচিয়েল মিডিয়াৰ ক্ষেত্ৰখনত অৰ্কুটক এনেকুৱা টক্কৰ দিলে যে শেষত অৰ্কুট বন্ধ হৈ যায়। এই এপ মুকলি হোৱাৰ পাছৰ পৰা পিছলৈ ঘূৰি চাব লগা হোৱা নাই। 2019 চনৰ ছেপ্টেম্বৰ পৰ্যন্ত দেখা গৈছে 245 কোটিৰো অধিক লোকে ফেচবুক ব্যৱহাৰ কৰে। 2020 বৰ্ষত একাংশ মোবাইল ফোনত হোৱাটছএপে কাম নকৰে। 1 জানুৱাৰীৰ পৰা একাংশ স্মাৰ্টফোনত হোৱাটছএপ এপ কৰিব পৰা নাযাব পাৰে। কাৰণ সেইসমূহ ফোনৰ অপাৰেটিং ছিষ্টেম বহু পুৰণা। ফলত হোৱাটছএপ উক্ত ফোনসমূহত কাম নকৰিব পাৰে। উক্ত তালিকাত উইণ্ড'জৰ ফোনৰ উপৰি একাংশ এণ্ড্ৰইড আৰু iOS অপাৰেটিং ছিষ্টেম ফোনো আছে। হোৱাটছএপে ঘোষণা কৰিছে কোনো উইণ্ড'জ ফোনেই 1 জানুৱাৰীৰ পৰা হোৱাটছএপৰ ছাপোৰ্ট নাপাব। অৰ্থাৎ উক্ত ফোনবোৰত হোৱাটছএপে কাম নকৰিব। অনেক এপে আগেয়ে উইণ্ড'জ ভাৰ্জনৰ ছাপোৰ্ট দিয়া বন্ধ কৰি দিছে। ফলত
সেই এপসমূহে উইণ্ডোজ ফোনত কাম নকৰা হ'ল। শেষ পৰ্যন্ত হোৱাটছএপে আৰু ছাপোৰ্ট নিদিব বুলি ঘোষণা কৰিছে। আনহাতে কিছুমান পুৰণা এণ্ড্ৰইড আৰু iOS অপাৰেটিং ছিষ্টেমতো হোৱাটছএপৰ ছাপোৰ্ট বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। এণ্ড্ৰইড 2.3.7 বা তাৰ আগৰ ভাৰ্জনৰ ফোনত হোৱাটছএপৰ ছাপোৰ্ট পোৱা নাযাব। এণ্ড্ৰইডৰ এই পুৰণা ভাৰ্চনসমূহ হোৱাটছএপৰ সেৱা বন্ধ হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা। একেদৰে iOS 8 বা তাৰ আগৰ ভাৰ্চনৰ ফোনসমূহত হোৱাটছএপ বন্ধ হ'ব। উল্লেখযোগ্য যে iOS 8 2015 চনৰ আগষ্টত মুকলি কৰা হৈছিল। এই অপাৰেটিং ছিষ্টেমত হোৱাটছএপৰ সেৱা পোৱা নাযাব। ইয়াৰ সেৱা 1 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব। যদিহে আপুনি পুৰণা মোবাইল ফোনৰ গৰাকী নহয়, তেনেহ'লে আপোনাৰ কোনো চিন্তা নাই। নতুন এণ্ড্ৰইড ফোনসমূহৰ সকলো এণ্ড্ৰইড 8 অথবা 9 ভাৰ্চনৰ একেদৰে এপল আইফোন 4এছতো এই পৰ্যন্ত iOS 9 চলি আছে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ বাতৰিটো এইটোৱে আছিল। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আছাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটি টিপি দিয়ক। ধন্যবাদ। জয় আই অসম।